ৰাতিপুৱাৰ চাহকাপৰ পৰাই যেন হয় দিনটোৰ আৰম্ভণি। চাহকাপে ক্লান্তি আলসুৱা ভাৱ আঁতৰাই নতুন উদ্যম জগাই আমাৰ দেহ তথা মনলৈ। চাহ হৈছে এক প্ৰকাৰৰ মহৌষধ। বন্ধুসকল, মই আজি ক'বলৈ ওলাইছোঁ চাহৰ কিছু উপকাৰিতাৰ বিষয়ে। আহকচোন এই উপকাৰিতাবোৰনো কি চাওঁ। বন্ধুসকল, চাহৰ উপকাৰিতাৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকক ক'বলৈ ওলাইছোঁ চাহে যোগান ধৰা ভিটামিন আৰু ধাতুসমূহৰ পৰিমাণ সম্পৰ্কে। চাহপাতে ভিটামিন কে যোগান ধৰে 10%, ফলিক এচিড 6ৰ পৰা 13%, নিয়াচিন 5.2%, ৰিবফ্লাভিন 5ৰ পৰা 6%, কপাৰ বা তাম 7%, পটাছিয়াম 25%, মেংগানিজ 45%। এতিয়া ক'বলৈ ওলাইছোঁ চাহৰ উপকাৰিতাৰ বিষয়ে। চাহত থকা এবিধ পদাৰ্থ হৈছে ফ্ল'ৰাইড। ই দাঁতৰ বাবে যথেষ্ট উপকাৰী। ই আমাৰ দাঁতৰ গঠন ভালে ৰখাত সহায় কৰে। ৰঙা চাহ বিশেষভাৱে উপযোগী, কিয়নো ই কেঞ্চাৰ আৰু হৃদৰোগ প্ৰতিৰোধ কৰে। চাহত থকা আন এবিধ পদাৰ্থ হৈছে কেফেইন। ই বাতবিষ, ডায়েৰিয়া, হাঁপানি আদি ৰোগত ঔষধৰ কাম কৰে। গাখীৰ চেনি দি খোৱা চাহে আমাক 40 কেলৰি পৰ্যন্ত শক্তি দিয়ে। চাহ বেছি সময় উতলাব নালাগে, কিয়নো চাহ বেছিকৈ উতলালে টেনিন সৃষ্টি হয়। ই আমাৰ শৰীৰৰ বাবে অপকাৰী। টেনিনে হজম শক্তি কমায়। নেমু ৰসত থকা চাইট্ৰিক এচিডে টেনিন সৃষ্টি হোৱাটো বন্ধ কৰে আৰু গাখীৰেও চাহত উৎপন্ন হোৱা অপকাৰী টেনিন শুহি পেলায়। সেয়েহে একেবাৰে ফিকা চাহ খোৱাতকৈ নেমু ৰস বা গাখীৰ দি খোৱাটো বেছি ভাল। চাহ খালে আমাৰ ভাগৰ কমে, টোপনিও কিছু কমে, শৰীৰটো সতেজ হয়, কৰ্মস্পৃহা বাঢ়ে। কিন্তু বন্ধুসকল, এষাৰ কথা আছে, বেছিকৈ খালে অমৃত বিষ হয়। সেয়েহে চাহৰ নানা গুণ আছে বুলিয়েই চাহ বেছিকৈ খোৱাটো বেয়া, কিয়নো অত্যাধিক পৰিমাণে চাহ খালে ই আমাৰ হৃদপিণ্ড আৰু হজম প্ৰক্ৰিয়াত কুপ্ৰভাৱ পেলাব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়েই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।